हेलो फ्रेंड्स, मिलीज वर्ल्डলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো হ'ল হায়দৰাবাদী চিকেন মছলা। তেনেহলে আহকচোন মইনো কেনেকৈ বনাও চাব। এয়া মই হায়দৰাবাদী চিকেন মছলা বনাবলৈ এয়া লৈছো 750 গ্ৰাম ব্ৰইলাৰ চিকেন আৰু মিডিয়াম সাইজৰ 3টা পিয়াজ লৈছো। পিয়াজ কেটা ৰঙচুৱাকে ভাজি লৈছো, অকমান লৈ অকমান ব্ৰাউন কালাৰ হৈছে আৰু লগতে এয়া মই আদা নহৰু পেষ্ট দিছো। আদা নহৰু পেষ্টটো আন্দাজ মতে ল'ব। আৰু এতিয়া মই ইয়াতে দিম 1 কাপ দৈ দিম, টেঙা দৈ হলে ভাল। আৰু 1 কাপ দৈ দিছো। এয়া মই 1 কাপ দৈ দিছো আৰু লগতে এয়া 4 ভাগৰ 1 ভাগ ক্ৰীম দিছো। আমুল ক্ৰীমটো দিছো মই। আৰু এইখিনি মই এতিয়া মেৰিনেট কৰিম। এইদৰে মই মেৰিনেট কৰি এতিয়া 2 ঘণ্টাৰ কাৰণে থৈ দিম। আৰু এটা ডাঙৰ পিয়াজ এইদৰে কাটি লৈছো আৰু লগত লৈছো এচামুচ গোটা জিৰা, এচামুচ গোটা ধনিয়া আৰু 3টা শুকান জলকীয়া লৈছো। আৰু আপোনালোকে বেছিকেও দিব পাৰে জলকীয়াটো, মই 3টা লৈছো। আৰু লগত লৈছো এখিলা তেজপাত। এয়া মই কেৰাহী গৰম হ'ব দিছো। এতিয়া মই ইয়াতে গোটা ধনিয়া, গোটা জিৰা আৰু শুকান জলকীয়া 3টা এইদৰে অকমান শুকান কেৰাহীটোতে গৰম কৰি ল'ম। এয়া মই মিক্সিত এতিয়া কটা পিঁয়াজখিনি লৈছোঁ আৰু লগত এতিয়া মই ভাজি লোৱা গোটা জিৰা, ধনিয়া আৰু শুকান জলকীয়া কেইটা দি দিম। এয়া মই এতিয়া গোটেইখিনি গুড়ি কৰি লওঁ মিক্সিত। মই এতিয়া কেৰাহী গৰম হৈছে, ইয়াত মই তেজপাত খিলা এইদৰে দি দিছো। এতিয়া মই ইয়াত তেল দিম। এয়া মই ৰিফাইন অইল দিলো। এয়া মই মছলাখিনি ধনিয়া, জিৰা আৰু শুকান জলকীয়াৰ পেষ্টটো এইদৰে দি দিম। এয়া মই এতিয়া মিক্সিত মাৰি লোৱা মছলাখিনি এইদৰে ভালদৰে অকণমান তেল বিৰিঙালৈকে ভাজি লওঁ আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ। মই এতিয়া ইয়াত হালধি দিলোঁ। মছলাই তেল এৰি দিছে, গতিকে আমাৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি মই ইয়াত দি দিম। মই এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি এতিয়া ইয়াত ভালদৰে এইদৰে মই ভাজি লওঁ। ইয়াত এতিয়া মই নিমখ দি দিলোঁ। এতিয়া মই গোটেইখিনি ভালদৰে ভাজি লওঁ। প্ৰথমতে জুইটো হাই ফ্লেম কৰি ৰাখিব লাগিব। তাৰপিছত মই মিডিয়াম ফ্লেমত এইখিনি ভালদৰে ভাজি লওঁ। এয়া মই অকণমান জাষ্ট পানী এড কৰি দিছোঁ, দি অকণমান সময় লৰাই এতিয়া মই ইয়াতে ঢাকোনখন মাৰি অকণমান সময় এইখিনি সিজিবলৈ দিম। মই ঢাকোনখন মাৰি দিলোঁ। এতিয়া মই এইখিনি ল' ফ্লেম কৰি দিম। ল' ফ্লেমত অকণমান সময় এইদৰে থৈ দিম। এতিয়া মই ঢাকনিখন গুচাই দিলোঁ। এয়া চাওকচোন, এটা খুব ধুনীয়া সুন্দৰ ৰং হৈছে, লগতে আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। অকণমান লৰাই দি এতিয়া মই আকৌ পুনৰ ঢাকি সিজিবলৈ দিম। আৰু এইবাৰ মই গেছৰ ফ্লেমটো হাই ফ্লেম কৰি দিছোঁ। এইখিনি মই এনেদৰে ঢাকি দি
হাই ফ্লেমত অকণমান সময় ৰাখি তাৰপিছত মিডিয়াম ফ্লেমত অকণমান সময় ৰাখিলোঁ, তাৰপিছত মই ল' ফ্লেমত ৰাখি দিছিলোঁ। এতিয়া মই ঢাকনিখন গুচাই দিম। এয়া মই ঢাকনিখন গুচাই দিলোঁ। চাওকচোন সুন্দৰভাৱে মাংসখিনি প্ৰায় সিজিছেই। মই এনেদৰে মুকলিকৈ 5 মিনিট সময় গোটেইখিনি ভালদৰে উতলিব দিম। এয়া মই পানী এড কৰি দিছোঁ অকণমান, বস্তুখিনি গ্ৰেভিকৈ ৰাখিম। এয়া আন্দাজমতে আপোনালোকে পানী দি ল'ব, দি এইখিনি ভালদৰে লৰাব লাগিব। এয়া ভালদৰে লৰাইছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া মই হাই ফ্লেমত ৰাখিছোঁ। মই এতিয়া ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ আন্দাজমতে, আৰু জুইটো মই বঢ়াই থৈছোঁ। বঢ়াই থৈ এতিয়া মই ঢাকোনখন লগাই অকণমান সময় ৰাখি দিম। এয়া মই এতিয়া ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন লগাই এইদৰে অলপ সময় ৰাখি দিম। এতিয়া মই ঢাকনিখন গুচাই দিম। এয়া চাওকচোন ইমান সুন্দৰ ৰং এটা হৈছে। আৰু এতিয়া ইয়াত মই গৰম মছলা এড কৰি দিম। এয়া মই গৰম মছলা দিছোঁ। গৰম মছলা দি এতিয়া মই ভালদৰে এইখিনি লগাই দিম। এয়া আজিৰ আমাৰ হায়দৰাবাদী চিকেন মছলা প্ৰায় ৰেডিয়েই। এতিয়া মই পৰিৱেশন কৰিম। এতিয়া মই এনেদৰে পৰিৱেশন কৰিছোঁ। আৰু আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকেও বনাই খাই চাব পাৰে। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত 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 ধন্যবাদ জনাই মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। আৰু যদি ৰেচিপিটো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকিব। ধন্যবাদ।